ওই অসমীয়া ভাষা অনুবাদী সৱানা অসমীয়া বেমাৰী হৈ ভেজাল বস্তু খায় অসমীয়া ভাষা অনুবাদী সৱানা ভেজাল লাগিছে ভেজালে দুনিয়া হাত মানে কথা ভেজালে হ'ল নেকি ও যা দুনিয়াখানে ভেজাল দুনিয়া ভেজাল মানে আমাৰ যে খিলঞ্জীয়া আমি অসমীয়া আমি গোটেইবিলাক আছো অসমীয়া যে সকলোবিলাকে আমি আজিকালি কি জানা খিলঞ্জীয়া ভাৱে আন্দোলন কৰিছো অসমীয়া আমি অসমীয়া আমি খিলঞ্জীয়া আমাক ভূমি লাগে আমাক অমুক লাগে তহুক লাগে কিন্তু আন্দোলন কৰে ঠিকে কিন্তু আচল আন্দোলন কোনোবাই কৰে না কোনোবা নেতাই কৰে না ও যা কোনোবাই দলে কৰে না কোনো দলে নকৰে আসল আন্দোলন কিন্তু সেই আন্দোলন কিয় কৰে জানা ও ভৱিষ্যতৰ ডাঙৰ নেতা হোৱাৰ কাৰণে মন্ত্ৰী এমএলএ হোৱাৰ কাৰণে তাতে ভেজাল আন্দোলন দেখানে হান্দেছো মন্ত্ৰী হবা পাৰি আন্দোলন কৰিলে ভেজাল হৈ গৈছে য'ত আন্দোলন কৰবা লাগে য'ত গণ্ডগোল করবা লাগে তাতে কায়ো নকৰে আৰু নকৰিবা লাগে তাতে কৰে ভেজাল তাতে আমি সেই নকৰাত আমি কম আমি অজা পালি গৈ আছো আমি অজা পালি কি কৈ আছো আন্দোলনৰ সুৰতে নহয় আমি এটা অজা পালি সুৰৰ গানৰ জৰিয়তে আমি সমাজ সংস্কাৰক ভাল হওক বুলি আমি উপস্থাপন কৰিছো তাতে ভেজাল লাগি গ'ল বাৰু ভেজাল প্ৰথম ভেজাল ক'ত জানা লাগি গাখীৰত গাখীৰত ভেজাল হয় এনেকুৱা ভেজাল হৈ গৈছে হেপচিয়া আজি মহৰ গাখীৰ গৰুৰ গাখীৰ পবিত্ৰ ইমান উপকাৰী তাতে ভেজাল এনেকুৱা ভেজাল যেতিয়া মই কওঁ কিনকে কওঁ জানা না গাখীৰত ভেজাল হৈছে ভাই পাউডাৰ মাৰি ধৰা ভাই পাউডাৰ মাৰি তাকে খাই অসমীয়াৰ পেটৰ অসুখ হয় অসমীয়া অনুবাদী সৱানা এইটো ভেজাল নহলাগৈ আমাৰ অসমীয়া বেমাৰী নহ'লেও হয় কিয় হৈছো জানা আমাৰ আই মাতৃসকল তাহার দখল বেশি আমার ভেজাল সোমাই গেছি তো কিয় জানা না আসল কাৰণটো কি জানা আমি পুৰুষ বিলাক কি কৰো একদম ৰাতিপুৱা আমি কৰ্মব্যস্তৰ মানুহ কাম কৰা মানুহ না আমি হয়তো অফিচত যাব লাগে খেতিৰ কাম কৰিব লাগে আৰু বাদ দোকান আছে আমি খুব পুৱাই উঠো ব্যৱসায় বাণিজ্য থকা মানুহ পুৱাই উঠো কিন্তু ভাৰজা দুখৰ বিষয় আমাৰ আই মাতৃসকলে কেইটা শাৰী পাই জানা না মৰ্নিং 9টা হৈ থাকে 9টা বজাত মৰ্নিং ও যেইতে উঠে তিতে মৰ্নিং হয় নেকি আমি তাতে ভেজালটো আচ্ছা কেনেকুৱা ভেজাল হল তাতে কেনে ভেজাল জানা অজা তাহলে যেতে দেরিকে উঠো আমি কর্মত যাম আমার তো চা খাবার মন যাব রাতিপুৱা চা লাগে মুখখান ব্রাশ করলো মুখখান ধুলো অলপ হয়তো পবিত্র পানী খালো খাই কর্মক্ষেত্র ওলাই গেলো ঘৰত তো চা নাপালোৱে গতিকে চা পাম হোটেলত হোটেল হোটেল তাতে ভেজা খাবা যাম চাহত ভেজাল তাতে পাউডাৰ মাইথি দে গাখীৰ আসল গাখীৰ নহয় গাখীৰ ভেজাল হৈছে ভাই পাউডাৰ মাৰি থয় তাকে খাই অসমীয়া পেটৰ অসুখ অসমীয়া সদায় চাহতে ভেজাল লাগি আই পেটৰ বিষত ধৰিব পৰা নাই পেটৰ বিষত ৰবা নৰিয়ে ভাই ডাক্তৰখানাত যায় ভাই ডাক্তৰখানাত আচ্ছা পেটৰ বিষত ৰবা নৰি বেমাৰী
ডাক্তৰখানা গেল তাতো কিন্তু ভেজাল সোমাই আছে আসল ডাক্তৰ নহয় টকা দি ভেটি মাৰি ডাক্তৰ পাছ কৰি সায়েন্সৰ লগত ইমান জ্ঞান নাই প্ৰেক্টিকেলি জ্ঞানটো বেলেগ এটা সিলক দিব কেইটামান অমেপ্ৰজল দিব পৰীক্ষা ডক্টৰ ক'ব অ বাবা এইখিনি ঔষধ দিছোৱে বাবা ভালদৰে খাবা ভালদৰে খাবা কিমান পেটটো ঘেইছি ন বিপদ প্ৰভাৱ পৰা নাই ন জিভাখন নাই জিভাখন চাং চকু চাং অ বাবা এই গীতা ঔষধ দিছো এইখিনি এইখিনি ঔষধ দিছোৱে বাবা ভালদৰে খাবা ভালদৰে খাবা এতে যদি ভাল নহয় নাচে হ'ব যাবা অসমীয়া কেয়নো ভাবি লোৱা ডক্টৰে ক'লা নাৰ্ছিং হোমত যাবা বেমাৰী নাৰ্ছিং হোমত যাবা দিছিল এটা কথা এটা হল যাৰ এটিএমত লাখ লাখ টকা আছে তেওঁলোকে নাৰ্ছিং হোমত যাব ৰাতিৰ ভিতৰত 10,000 টকা গুন্দিবা নাৰ্ছিং হোমত আমাৰ দৰে খাতি লোকশিল্পী অজা পালি আমি কি কৰিম আমি দুইটা নাপাম আমি কি পাম পইচা আমাৰ যদি এনেকুৱা বেমাৰ হয় তেতিয়াহ'লে আমি কি কৰিম ওৰ পৰা দিম আমাৰ এটা উপায় আছে তো কি উপায় জানা ও প্ৰভুসকল আপোনালোকৰো উপায় আছে যদি আমাৰ দৰে দুখীয়া হয় আৰু ধনী হ'লে আপোনালোকৰ কোনো কথাই নাই বুজি না শুন এতে যদি ভাল নহয় সকাল হালি যাবা অসমীয়া কেয়নো ভাবি লোৱা সকানহালিতো নাৰ্ছিং হোমত পাম আমি আমাৰ সকানহালিয়ে গতি আৰু এটা কথা আছে কি কথা জানা না বাৰু কি কথা ইমান নহয় কি কথা আমি ডাক্তৰৰ ভেজালটো বাদ দিলো এই বেমাৰৰ ভেজালো বাদ দিলো এতিয়া আমি যে সদায় খাই আছো কি খাইছো জানো না আমি খাই আছো চব্জি খাইছো তৰকাৰী খাইছো ওলকবি বন্ধাকবি ফুলকবি বিলাহী ভেন্দি বিজাল খাই আছো তাতো ভেজাল হৈছে তাতো ভেজাল সোমাইছি ও যা তাতেও ভেজাল হৈছে তাত কেনেকুৱা ভেজাল সোমাইছে আমি কি কলো তো ওলকবি ফুলকবি পালেং শাক বন্ধাকবি সকলোবিলাকতে ভেজাল হৈছে ফুলকবি প্ৰভুসকল ভেজাল হৈছে ভাই বেজি মাৰি থয় বেজি মাৰে ফুলকবি ভেজাল হৈছে ভাই বেজি মাৰি থয় বেজি মাৰি থয় ৰাতিৰ ভিতৰত ফুলকবি বাদ দিলে ফুলকবি ওলকবি বাদ দি আমি কিনি আনি খাম তো এতিয়া অজা এটা ভাল কথা আপোনাক কওঁ এই যে আমি পালেং শাক যি শাক পালেং শাক খালে আমাৰ পালেং শাকটো কিনিবা যাব নালগে ঘৰতে কৰিব পাৰিতো কদাল দি কাটক অলপমান কাটি পালেং শাকৰ গুটি আনক আনি চিটে দক তাৰপিছত পালেং শাক খাক অজা কি হ'ব জানে মই ৰাইজকো কৈছো পালেং শাক খাব পালেং শাক খালে কেলছিয়াম টেবলেট খাব নালগে পালেং শাক খালে চকুৰ দৃষ্টি বাঢ়ি যায় আৰু পালেং শাক খালে কি হয় জানে না কি হয় জানে অন্তঃতা মাইকি আইৰণ টেবলেট খাব নালগে এই পালেং শাকত ভেজাল হৈছে ক'ত জানে পালেং শাকত ভেজাল হৈছে ভাই হার মারে আগে ও ভাই হার মারে আগে এ ভাজি খাবার উপায় নাই গোবর লাগে অসমীয়া ভাই কেয়নো ভাজি খাওয়া না বাহিৰা কথা কয়ে আমি মুখৰ বলো হয় এতিয়া হবে হুলে আমার পৰিচয় অসমীয়া ভাই কেয়নো ভাই
আমাৰ এই চেনেলটোৰ নাম মাটিৰ মানুহ। যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব নিশ্চয়। আৰু আমাৰ পৰিচয় দিছোঁ, অজাৰ নাম এখেত অজা, দিনত অজাই ভাল জিলা নলবাৰী। অজাৰ নাম দিনত অজাই এখেত কুমুদ তালুকদাৰ, জিলা নলবাৰী। এইজন কুমুদ তালুকদাৰ ভাই বৰুৱাৰ ঘৰ, ভাই বৰুৱাৰ ঘৰ। কৃষ্টি ৰক্ষাৰ হেতু কৰো হাহাকাৰ, আমাৰ এখেত দেৱ বৈশ্য, এখেত দেৱ বৈশ্য হে ভাই কালি গাঁৱৰ ঘৰ, ভাই কালি গাঁৱৰ ঘৰ। নলবাৰী জিলা কিন্তু কৃষ্টি ৰক্ষা হেতু কৰো হাহাকাৰ, আৰু আমাৰ এখেত ভূপেন ৰাজবংশী, নলবাৰী জিলা। এইজন ভূপেন ৰাজবংশী ভাই কৈ হাতী ঘৰ, ভাই কৈ হাতী ঘৰ। কৃষ্টি ৰক্ষা হেতু কৰো হাহাকাৰ, এইজন বন তালুকদাৰ, এইজন বন তালুকদাৰ ভাই বৰিগাঁৱৰ ঘৰ, ভাই বৰিগাঁৱৰ ঘৰ। কৃষ্টি ৰক্ষা হেতু কৰো হাহাকাৰ, এই খবৰ পৰিচয়ে মই এতিয়া ৰাইজসকল মোৰ বাকী আছে অসমীয়া স্বাগতম জনাইছোঁ মাটিৰ মানুহলৈ। মোৰ নাম প্ৰবীণ তালুকদাৰ, চুপানুন কুচিবুৰী, জিলা নলবাৰী। গাঁও হলদিৰুৱা এ ভাই থানা মোকালমোৱা, ভাই থানা মোকালমোৱা। এইটো যদি গান হৈছে ছাবস্ক্ৰাইব কৰা অসমীয়া আমাৰ যদি প্ৰগ্ৰেম ভাল পাইছে শ্বেয়াৰ কৰিবা অসমীয়া আৰু এটা দুখৰ বিষয়, এই যে দলটো আমাৰ প্ৰয়োজন হয় আপোনালোকৰ কিবা সভা উৎসৱ সকলো মনসা পূজাত যদি লাগে আমি ফোন নম্বৰটো দিছোঁ। ফোন নম্বৰটো মনত ৰাখিব 9366570333। এই নাম্বাৰত ফোন কৰে জয় ভেজালোর, জয় ভেজালোর।